बिजली महोत्सव पावार बिथांखिनि सालाखाथि खान्थालगुरियाव मोनसे सांग्रांथि हाबाफारि लादों। आजादी का अमृत महोत्सवजों सोमोन्दो लाखिनानै भारत सरकारा मोनसे बिजली महोत्सव मावबिथांखि फोसावदों। बे बिजली महोत्सवनि गेजेरजों भारतनि मोनफ्रोमबो खना खनलायाव रायजो जानाय गामिफोराव सरकारनिफ्राय मोब्लिब गोहो होनाय जागोन। बेखौनो भारत सरकारा भारतनि गुबुन गुबुन जायगायाव उज्जवल भारत उज्जवल भविष्य पावारनि सायाव सांग्रांथि होनो खावलायनाय बादिनो दिनै क'क्राझार जिल्लानि सिङाव थानाय सालाखाथिनि खान्थालगुरियाव रायजो राजाफोरजों मोनसे सांग्रांथियारि सावरायनाय हाबाफारि लादों। बिजली महोत्सवनि गेजेरजों रायजो राजाया माबोरै मोब्लिब मोनफुंनो हागोन आरो बेनि थाखाय मा मावनांगोन बेनि सोमोन्दै हाबाफारिनि गेजेरजों गुवारै मिथिहोयो। मख'जाथावनि हाबाफारियावनो सिडली बियाबनि एमएलए जयन्त बसुमतारी आरो सालाखाथि पावार ग्रिडनि चिफ जेनेरेल मेनेजार पीजे शर्माया बाहागो लाना हाबाफारिनि सायाव गुवारै फोरमायनानै होदों। আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ভাৰতখন এটা উন্নত ভাৰত গঢ়াৰ যি সপোন আৰু মেক ইন ইণ্ডিয়াৰ যি তেখেতৰ এটা সপোন আৰু অহা 2047লৈকে গোটেই ভাৰতবৰ্ষত ইলেক্ট্ৰিচিটিৰ যিটো এটা কানেকশ্যনৰ কথা যি কোৱা হৈছে, তো ইয়াৰ লগত সংলগ্ন ৰাখি আজাদী কা অমৃত মহোৎসৱ এই বছৰত উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্য এটা টাইটেল দি যে আমাৰ ভাৰতবৰ্ষৰ নাগৰিকসকলক পৰ্যাপ্ত পৰিমাণৰ যি বিজুলী দিয়াৰ যে প্ৰতিশ্ৰুতি, তো সেইটো আজিৰ তাৰিখত মই ভাবোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন, এই সপোন বাস্তৱত পৰিণত হ'বলৈ গৈ আছে। তো আজি আমাৰ তিনিটা প্ৰতিষ্ঠান নিপকো, পাৱাৰ গ্ৰিড আৰু এপিডিচিএলে লগ লাগি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীৰ যি সপোন বা ভাৰত চৰকাৰৰ যি নিৰ্দেশ, সেই নিৰ্দেশমৰ্মে আজি কোকৰাঝাৰ জিলা অন্তৰ্গত তথা চিডলী সমষ্টিৰ এই কঁঠালগুৰি কমিউনিটি হলত আজি উদযাপন কৰিছে। তো ইয়াৰ দ্বাৰা মই ভাবোঁ যে উজ্জ্বল ভাৰত উজ্জ্বল ভৱিষ্য নিশ্চয়কৈ আমি উপনীত হ'ব পাৰিম, কিয়নো বিজুলী বা ইলেক্ট্ৰিচিটিৰ অবিহনে আজিৰ দিনত নাগৰিকে বা জনসাধাৰণে বা কোনোবা এটা দেশে কোনো এটা সপোন আজি দেখিব নোৱাৰে। বিজুলী বাতিৰ দ্বাৰা আজি আমি ইমানেই জড়িত হৈ গৈছোঁ আৰু দেশ এখন উন্নতি হ'বলৈ লাগিলে, সমাজ এখন উন্নত হ'বলৈ লাগিলে নিশ্চয় বিজুলীৰ যিটো অৰিহণা সেইটো নিশ্চয়কৈ আছে। আমি চবেই জানো যে বেচিক নিডছ আগতেই ৰুটি কাপৰা আৰু মকান আছিলে, কিন্তু আজিৰ তাৰিখত বিজুলী যদি নহয়, ইলেক্ট্ৰিচিটি যদি নহয়, আমি কোনো কথা চিন্তা কৰিব নোৱাৰোঁ। যিকোনো ক্ষেত্ৰত মানুহৰ দৈনন্দিন যিটো লাগতিয়াল যি বস্তুবোৰ আছে তাৰ মাজত ইলেক্ট্ৰিচিটিও এটা, আৰু ইলেক্ট্ৰিচিটি নোহোৱাকৈ আমি এটা দেশৰ উন্নতিৰ কথা আমি চিন্তা কৰিব নোৱাৰোঁ, সমাজ এটা পৰিৱৰ্তনৰ কথা আমি চিন্তা কৰিব নোৱাৰোঁ। আমাৰ যিকোনো ক্ষেত্ৰতে মানে শৈক্ষিক ভাৱতেই হওক, সামাজিক ক্ষেত্ৰতেই হওক, অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰতেই হওক আজি বিজুলীৰ নিশ্চয়কৈ প্ৰয়োজন আছে। কিন্তু হয়, আজি ইয়াত দীনদয়াল যিটো আঁচনি, ইয়াৰ দ্বাৰা প্ৰত্যেকটা মানে গাঁৱবিলাকত য'ত মানে বিজুলী সংযোগ কৰা নাছিলে সেইটো সংযোগ কৰাৰ কাৰণে চেষ্টা চলোৱা হৈছে। আজিৰ তাৰিখত আমি জানো এনেকুৱা এখন হয়তো গাঁও হয়তো একেবাৰে মানে নিম্ন এটা পাৰ্চেণ্টেজ ওলাব যে আজি মানে চব কানেকশ্যন হৈ গ'ল, কিন্তু আমাৰ এটা সমস্যা আছে, সেইটো হ'ল যে কিছুমান এক্সটেনশ্যন কৰিব লাগে। গাঁওবিলাকত টাচ কৰা হৈছে, কিন্তু এক্সটেনশ্যনৰ অলপ এই কামখিনি আছে। আমি ভাবোঁ ভাৰত চৰকাৰে যিটো লক্ষ্য এটা বান্ধি হৈছে 2047লৈকে, ইয়াৰ আগতেই যে আমাৰ যিমান বিজুলী লাগে আমি স্বনিৰ্ভৰশীল ভাৰত যিটো কোৱা হৈছে, আত্মনিৰ্ভৰশীল ভাৰত যিটো কোৱা হৈছে, নিশ্চয় সেইটো সফল হ'ব বুলি মোৰ দৃঢ় বিশ্বাস। ছাকচেছৰ কথাটো যদি আমি কওঁ, মই 100% বুলি এতিয়াও মানে মই ক'ব নোৱাৰোঁ,
কিন্তু কাৰণ গাঁওবিলাক যদিও বা কানেক্টেড হৈছে বিজুলীৰ বাতিৰ দ্বাৰা বা ইলেক্ট্ৰিচিটিৰ দ্বাৰা, কিন্তু তাত মানে এক্সটেনশ্যনৰ মানে সমস্যাবোৰ আছে। এটা গাঁৱত দিয়া হৈছে যে ক'ৰবাত মানে যেনেকৈ 5টা পল লাগে বা 2টা পল লাগে, তেনেকুৱা বহুত এটা সমস্যা আছে। এইখিনি মই আশা কৰিছোঁ যে আহি থকা এই 2-3টা বছৰত নিশ্চয় আমাৰ যে APDCL এইখিনি সমস্যা নিশ্চয়কৈ পূৰণ কৰিব। আৰু এইটো যদি হোৱা হয় তেতিয়া নিশ্চয়কৈ আমি যে আত্মনিৰ্ভৰশীল ভাৰত আমি সপোন দেখিছোঁ সেইটো বাস্তৱত পৰিণত হ'বগৈ। আমি সকলোৱে জানো ভাৰতৰ ৭৫তম স্বাধীনতা দিৱসৰ পৰিপ্ৰেক্ষিতত তাতে সংগতি ৰাখি এই বিদ্যুৎ মহোৎসৱো বিজুলী মহোৎসৱো চলি আছে। বিজুলী মহোৎসৱত আমি বেছিকৈ গুৰুত্ব দিছোঁ কাৰণে বিজুলীৰ দ্বাৰা আমাৰ ঘৰে ঘৰে এতিয়া লাইট প্ৰদান কৰা হৈছে। গাঁৱে ভূঞে সকলো চহৰতো আমাৰ বহুতখিনি বিদ্যুতৰ আগতকৈ পৰিৱেশ বহুত ভাল হৈছে। তাৰ দ্বাৰা বিদ্যুৎ অবিহনে আমাৰ উন্নতি নাই দেশৰ। গাঁৱে ভূঞে যেতিয়া আমাৰ বিদ্যুৎ গৈছে আমি এসময়ত আত্মনিৰ্ভৰ হ'বলৈ সক্ষম হ'মগৈ এই বিদ্যুতৰ জৰিয়ে। আৰু তাৰ কাৰণে সকলোবিলাক চেণ্ট্ৰেল আৰু ষ্টেট যিখিনি অৰ্গেনাইজেশ্যন আছে যেনেকৈ পাৱাৰ গ্ৰিড, নেপকো, NTPC, NHPC, REC আৰু ষ্টেট লেভেলৰ যিখিনি আছে ধৰক APDCL, অসম শক্তি বিতৰণ কোম্পানী, AEGCL, এই সকলোবিলাক জড়িত হৈ আমি সক্ষম হৈছোঁ ঘৰে ঘৰে এই বিজুলী দিয়াৰ কাৰণে। আৰু তাৰ দ্বাৰা মানুহ অলৰেডি উপকৃত হৈছে। সকলোৱে তেখেতসকলৰ মতামতো প্ৰদৰ্শন কৰিছে আৰু ৰাইজসকলৰ জীৱনশৈলী আগতকৈ বহুত উন্নত হ'ল, কষ্ট দূৰ হৈছে। গাঁৱত এতিয়া উন্নতিৰ মুখ দেখিছে, উন্নতিৰ ভৱিষ্যত দেখিছে, উজ্জ্বল ভৱিষ্যত দেখিছে। আৰু সেই কামনাৰে উজ্জ্বল ভাৰত, উজ্জ্বল ভৱিষ্যত এট দ্য ৰেট অফ পাৱাৰ 2047 এই বস্তুৰ আগুৱাই যাবলৈ সক্ষম হৈছে। 8 বছৰত ভাৰতবৰ্ষত বহুতখিনি উন্নতি ঘটিছে। তাৰে সকিয়ান আমাৰ 168 গিগাৱাট 169 এইখন দিয়ক না 9 গিগাৱাট উৎপাদন ক্ষমতা আমাৰ বাঢ়িছে আৰু গিগাৱাট জেনেৰেশ্যন কেপাচিটি এতিয়ালৈকে এড কৰা হৈছে যোৱা 8 বছৰত। আৰু 1.6 লাখ চাৰ্কিট কিলোমিটাৰ ট্ৰেন্সমিশ্যন লাইন আমি সংযোজন কৰিছোঁ অল অভাৰ ইণ্ডিয়াত। আৰু 100% ভিলেজ ইলেক্ট্ৰিফিকেশ্যন সম্ভৱ হৈছে। তাতে 18,374খন গাঁও আছিলে 2018ত। আৰু 100% হাউচ হোল্ড ইলেক্ট্ৰিফিকেশ্যনো হৈছে। তাত 2.86 ক্ৰ'ৰ হাউচ হোল্ড ইলেক্ট্ৰিফিকেশ্যন হৈছে। আৰু 2.02 লাখ ক্ৰ'ৰ আউটলে গভৰ্ণমেণ্টে ছিষ্টেম ষ্ট্ৰেংথেনিঙৰ কাৰণে ৰাখিছে। পাৱাৰ ছাপ্লাই জেনেৰেলি এইটো বিশেষকৈ গাঁৱৰ অঞ্চলত ৰুৰেল ইলেক্ট্ৰিফিকেশ্যনৰ ইম্প্ৰুভমেণ্টৰ কাৰণে। আৰু এতিয়া ছাপ্লাই যিটো কণ্ডিশ্যন আগতে 12 ঘণ্টা ছাপ্লাই পাইছিলে, এতিয়া 22.5 ঘণ্টালৈকে গাঁওসমূহত ছাপ্লাই দিবলৈ সক্ষম হৈছে। আৰু এতিয়া আটাইতকৈ ডাঙৰ জোৰটো হ'ল যে আমাৰ ৰিনিউৱেবল এনাৰ্জিত 76 গিগাৱাট আছিলে 2014 চনলৈকে। আৰু আমাৰ এতিয়া হ'ল ৰিনিউৱেবল এনাৰ্জি আমি এতিয়া যুগুত কৰিবলৈ ভাবিছোঁ। ৰিনিউৱেবল এনাৰ্জিৰ ভিতৰত সৌৰশক্তি, উইণ্ড শক্তি ইত্যাদি এইবিলাক আছে, যিবিলাক ফচিল বেষ্ট নহয়, তাৰমানে যে প্ৰদূষণমুক্ত সেই এনাৰ্জি দিছোঁ। আৰু আমাৰ যিটো টাৰ্গেট দিছিলে গভৰ্ণমেণ্টক 2030ৰ ভিতৰত কৰিবলৈ, সেইটো আমি 2021 চনলৈ কৰি পেলাইছিলোঁ। এতিয়া আমি 40% নন ৰিনিউৱেবল এনাৰ্জিৰ পৰা গ্ৰিডত সম্ভৱ হৈছে। नोंथांनाव हान्थु सिं गोदोना आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला। नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन। अब्ला मानोथो गोबाव खालामखो? अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।